নিজৰ এটা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ওলালোঁ মই এঠাইত যাবলৈ আৰু সেই ঠাইটো আপোনালোকক গৈ দেখুৱাই দিম। এতিয়া বৰ্তমান মই আছোঁ গুৱাহাটী পাঞ্জাবাৰীত। তাৰপিছত আহক আপোনালোকেও সেই ঠাইখিনিলৈ কেনেকুৱা কি লাগে আপোনালোকক ঠাইখিনি দেখুৱাই দিম। আহক। এয়া গোটেইকেইজনে আমি ওলাই আহিলোঁ। এয়া বাইদেউ মই চবকেইজনে ওলাই আহিছোঁ আৰু এতিয়া ওলাই আহি আমি আছোঁ এই বাক্সিন ৰবিনছত। আইচক্ৰীমৰ এখন দোকান, ঠাণ্ডা যিকোনো আইচক্ৰীম পোৱা যায়। এয়া বাস্কিন ৰবিন। এতিয়া যাম আমি এঠাইত যাব ওলাইছোঁ, সেই ঠাইখিনি আপোনালোকক দেখুৱাই আছোঁ। তাৰপাছত আহক আপোনালোকেও এই ঠাইখিনি মোৰ লগত উপভোগ কৰক। আহি আছোঁ আমি লাহে লাহে। আমাৰ গাড়ী আহি পালে। গুৱাহাটীত ঠাণ্ডা আছে, ঠাণ্ডা নোহোৱা বুলি ভাবিছিলোঁ, ঠাণ্ডা আছে। এয়া গাড়ী আহি পালে আমাৰ। এতিয়া আমি উঠো দিয়ক গাড়ীত। উঠি পেলাই গৈ আছোঁ। ৰাতিপুৱা ফ্ৰেছ হৈছিলোঁ, ফ্ৰেছ হোৱাৰ সময় নাপালোঁ, গতিকে আৰু আহি পালোঁ আমি মন্দিৰ, এটা মন্দিৰত আহিছোঁ। এয়া মাতৃ মন্দিৰ আহি পালোঁ। আহক আপোনালোকেও মই কৈ আছোঁ। ধুনীয়া গছ ফুল থৈ দিছে এনেকৈ। অলপ মানে পাহৰুৱা ঠাই, ওপৰত উঠিব লাগে। এয়া খোজকাঢ়ি আহি আছোঁ। এইবিলাক ধুনীয়াকৈ ফুল। এই মন্দিৰটোৰ নাম হৈছে ইস্কন মন্দিৰ। এই মন্দিৰটোৰ নাম। ইয়াত ফৰেনাৰবোৰ বহুত আহে। সেয়া পাহাৰৰ ওপৰত মন্দিৰত উঠি আহিলোঁ, ভাগৰ ধৰিছে। সেয়া এটা পদুম ফুল আৰু এই পদুম ফুলৰ ওপৰত এনেকৈ সেয়া পদুম ফুল। ডু নট টাচ লিখা আছে, ডু নট টাচ। এইটো মানে চুব নোৱাৰোঁ। এয়া পদুম ফুলৰ মানে দুখন হাতেদি ভগৱানক এনেকৈ মানে এইটো কৃষ্ণ বুলি কোৱা হয়। কৃষ্ণক এনেকৈ ধৰি ৰাখিছে। আহক। এই বঢ়িয়া ঠাই।
মন্দিৰ এইফালে মন্দিৰ এই মন্দিৰটোৰ মানে ওপৰৰ পৰা প্ৰায় এইখিনি গুৱাহাটীৰ মানে কিছু কিছু দৃশ্য দেখি পায় ধুনীয়া লাগে ওপৰৰ পৰা চাই বঢ়িয়া লাগিছে একদম মজা মজা দৃশ্য আৰু এইফালে আহকচোন মন্দিৰৰ ওপৰ ভাগ এনেকৈ থৈ দিছে চাৰিওফালে বগা ধুনীয়া মন্দিৰ এটা মন্দিৰটো এই মন্দিৰটো এজনে আহিব बोलिए ऐसा कुछ जानते हैं आप हाँ पढ़ा बहुत बोलिए এই মন্দিৰটো তাৎপৰ্য কেনেকুৱা তাৰমানে কেনেকুৱা কি তাৰমানে ভিতৰ ভাগ কেনেকুৱা কি হৈ আছে তাৰমানে মানে মন্দিৰটোৰ বিশেষত্ব কি मंदिर में आके आप पे भगवान श्री कृष्ण साक्षात विराजमान है तो आप आके अगर एक बार दर्शन करेंगे एक बार भगवान श्री कृष्ण को देखेंगे तो मतलब बार बार आपको आने का मन कर रहा है अरे करेगा यही मंदिर का विशेषता है कि भगवान साक्षात विराजमान है यहाँ पे इसलिए तो हर दिन लोग आते ही रहते हैं दर्शन करके भी मतलब मन नहीं भरता मतलब ऐसे है हमारे भगवान मन का पवित्र हो जाता है मन पवित्र हो जाता है ठीक है आप पहली बार आए हैं क्या हाँ मैं पहली बार आया ओ आना चाहिए ठीक है थैंक यू हरे कृष्ण এনেকৈ মন্দিৰৰ ভিতৰলৈ মানে পাছফালে মন্দিৰৰ যিখিনি মানে পিছফাল আছে এইফালেদি যাব পাৰি এনেকৈ যাব পাৰি আৰু মন্দিৰৰ সন্মুখফাল চাওক মন্দিৰৰ সন্মুখফাল গোটেই মন্দিৰৰ বাউণ্ডাৰীটো আপোনালোকক দেখুৱাই দিছোঁ এয়া গোটেই মন্দিৰৰ বাউণ্ডাৰী ধুনীয়া এটা চাফা চাফা পৰিৱেশ এতিয়া আমি এয়া প্ৰসাদ দিছে ইস্কনৰ এয়া প্ৰসাদ খাদ্য আছিল আমাৰ খোৱা মই ভগৱানৰে খাদ্য খাব ধৰিছোঁ ইয়াতে আহি ইস্কনত আৰু ইয়াৰ পৰিৱেশ তালততো কাঁহৰটো নাথাকে না পিঠা থাকে নেকি নাথাকে ডাইৰেক্ট এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আহি আছোঁ এইফালে মাইনা পাছফালে মই আৰু এইফালে আমাৰ মাইনা এইফালে বাইদেউ পুৰা এনজয় ধামাকা মাতটো সৰু সৰু হৈছে ঠাণ্ডাৰ কাৰণে মাতটো বিৰাট সৰু হৈ গৈছে গতিকে ধামাকা দি আহি আছোঁ আহক লেটছ গো এয়া গেট আৰু এইটোত থাকিম আমি এইটো ফ্ল'ৰত আছোঁ এইটোত মোৰ বাইদেউগৰাকী এইটো ফ্ল'ৰত থাকে এইয়া এই বাইদেউগৰাকীৰ ঘৰত আছোঁ এইটো ফ্ল'ৰ এতিয়া আহি আছোঁ এইটো এতিয়া আহি আছোঁ ঠাণ্ডা এয়া আহি পালোঁ আমি আহি পাই এয়া আন্ধাৰ এইখিনি ঠাণ্ডা পাইছোঁ
কাণে মূৰে কাপোৰ উৰি লৈছোঁ ঠাণ্ডাৰ উৎপাতত। তালা খুলছে এয়া আহিছোঁ। ঠাণ্ডা ঠাণ্ডা ভয়ংকৰ বাইদেউ ঠাণ্ডা 40টামান চিৰিয়ে বাগাব লাগিব এতিয়া। আই ঐ আহিলোঁ দিয়ক কিবা কৰি। শাকলৰ বিন উঠি কি হ'ব হে ইমাহে উঠা লাগলে ৰুম সোমাই ল'লোঁ। ৰুম সোমাই লৈ ইতা বাপৰ ভাগাত ধৰি গ'ল চিৰি বাগতে কমল দা ঠিকে আছে মানুহ ভাগাত ধৰি গৈছি বাপৰে বাপ এয়া